নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি যিটো ৰেচিপি আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ, সেইটো মোৰ বাৰ ফালৰ পৰা হয়। তেনেহ'লে বলকচোন তাইনো কেনেকৈ বনাইছে, আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। তাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীখিনি হ'ল 2টা মিডিয়াম সাইজৰ পিঁয়াজ, এটা ডাঙৰ সাইজৰ আলু আৰু 5টা পটল মই এই ধৰণে কাটি লৈছোঁ আৰু 2টা বিলাহী মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি লৈছোঁ। মছলাৰ বাবে মই লৈছোঁ আদা নহৰু বটা 1 চামুচ, 2 টুকুৰা দালচিনি, 3টা লং, 2টা ইলাচি, জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি আধা চামুচকৈ আৰু হালধি নিমখ সোৱাদ অনুযায়ী, আৰু লৈছোঁ 5টা কণী। এতিয়া কেৰাহী পাতি দি গৰম হোৱাত মই জোখমতে সৰিয়হৰ তেল যোগ কৰিছোঁ আৰু তেলখিনি ভালদৰে গৰম হ'বলৈ দিম। তেলখিনি ভালদৰে গৰম হোৱাৰ লগে লগে মই ইয়াত আলু আৰু পটলখিনি দি ভাল ৰং এটা অহালৈকে কম জুইত ভাজি ল'ম। ইয়াত এতিয়া একো নিমখ আৰু হালধি একো যোগ কৰিব নালাগে, অকল তেলতে ভালদৰে ফ্ৰাই কৰি ল'লেই হ'ব। আৰু এফালে মই কণী বইল হ'বলৈ দিছোঁ আৰু এয়া মোৰ পটল আৰু আলুখিনি ভজা হৈ গ'ল, ধুনীয়া ৰং এটাও আহিছে। এতিয়া মই থাল এখনত এইখিনি কাঢ়ি লৈছোঁ। এতিয়া বইল কৰি লোৱা কণীকেইটাও মই ভালদৰে ভাজি ল'ম আৰু কণীকেইটা মই কাষেৰে এনেকৈ কাটি কাটি লৈছোঁ অকণমান, আৰু এনেকৈ কাটি ল'লে নিমখ দিলে নিমখখিনি ভালদৰে ভিতৰলৈ সোমাই যায় আৰু কণীটো খাবলৈ ভাল লাগে, সেইবাবে এনেকৈ কাটি ল'ব লাগে। এতিয়া মই এটা এটাকৈ কণীকেইটা কেৰাহীটোত দি দিম আৰু অকণমান নিমখ আৰু হালধি দি ভালদৰে ভাজি ল'ম। হালধি আৰু নিমখ দিয়াৰ পিছত কণীখিনি মই 1 মিনিটৰ বাবে ভাজি ল'ম আৰু এয়া ভাজি লোৱাৰ পিছত ধুনীয়া ৰং এটা আহিছে আৰু এতিয়া কণীখিনি মই তেলৰ পৰা কাঢ়ি ল'ম। এতিয়া একেখিনি তেলতে মই লং, দালচিনি আৰু ইলাচি কেইটুকুৰা দিম আৰু পিঁয়াজ দুটা কুটি লৈছিলোঁ, সেইটো দেখুওৱা নহ'ল, আৰু কুটি লোৱা পিঁয়াজখিনি মই ইয়াত দি দিম আৰু 1 মিনিট বা 2 মিনিটৰ বাবে মই ভাল ৰং এটা অহালৈকে ভাজি ল'ম। আৰু ধ্যান ৰাখিব, পিঁয়াজখিনি যেতিয়া গেছত দিব গেছৰ ফ্লেমটো কমাই ৰাখিব, নহ'লে সোনকালে পিঁয়াজখিনি জ্বলি যাব পাৰে আৰু আঞ্জাখনৰ সোৱাদটো বেয়া হৈ যাব। সেইবাবে কম জুইতে পিঁয়াজখিনি ভাজি ল'ব লাগে, যাতে পিঁয়াজখিনি ভালদৰে ভিতৰৰ পৰা সিজি যায় আৰু পিঁয়াজখিনিৰ পৰা ভাল ৰং এটা আৰু ভাল গোন্ধ এটা ওলায়। পিঁয়াজখিনি 1.5 মিনিটমান ভজাৰ পিছত ভাল ৰং এটা আহিছে আৰু এতিয়া ইয়াত মই আদা নহৰু বটাখিনি দি দিছোঁ আৰু এইখিনিও মই কেঁচা গোন্ধটো যোৱালৈকে ভালদৰে ভাজি ল'ম। আপোনালোকে হয়তো লক্ষ্য কৰিছে মই জলকীয়া ব্যৱহাৰ কৰা নাই, মই যিখিনি জলকীয়াৰ গুড়ি লৈছোঁ সেইখিনি জ্বলা থকা জলকীয়াৰ গুড়ি হয়, গতিকে মই আৰু এক্সট্ৰাকৈ কেঁচা জলকীয়া বা শুকান জলকীয়া এড কৰা নাই, কাৰণ মোৰ ঘৰত ভাইটি এটা আছে, সি খাব নোৱাৰে, সেইবাবে মই জলকীয়া বেছি এড কৰা নাই। আপোনালোকে নিজৰ ইচ্ছামতে যিমান জ্বলা খায় সেই অনুপাতে জ্বলা এড কৰিব পাৰে। এতিয়া মোৰ পিঁয়াজ আৰু আদা নহৰুখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া ইয়াত বিলাহী পিয়ৰিখিনি দিম আৰু হালধি, নিমখ আৰু লগতে থকা বাকী শুকান মছলা গুড়িখিনিও একেলগে দি দিম আৰু যেতিয়ালৈকে এই মছলাখিনিয়ে তেল এৰি নিদিয়ে তেতিয়ালৈকে ভাজি থাকিম। আৰু এনেদৰে 3-4 মিনিটমান ভজাৰ পিছত এয়া দেখিছে মছলাখিনিয়ে ইমান ধুনীয়াকৈ তেল এৰিছে আৰু ধুনীয়া ৰং এটাও আহিছে। মই এইখিনি আকৌ এবাৰ লৰাই লৈছোঁ আৰু এতিয়া ইয়াত ভাজি ৰখা আলু আৰু পটলখিনি মই যোগ কৰিম আৰু সেইখিনিও একেলগে আকৌ দুবাৰমান মই ভালদৰে ভাজি ল'ম। পটল আলুখিনিও ভালদৰে ভজা হোৱাৰ পিছত মছলাখিনি ইয়াত যেতিয়া ভালদৰে লাগি ধৰিছে তেতিয়া মই ইয়াত
এগিলাচমানৰ জোখত পানী দি দিছোঁ আৰু এইখিনি ভালদৰে উতলিবলৈ দিম আৰু লগে লগে ইয়াত মই কণীকেইটাও দি দিছোঁ। ইমানখিনিলৈকে মোৰ গেছৰ ফ্লেমটো কমোৱাই আছিলে। এতিয়া মই গেছৰ ফ্লেমটো বঢ়াই দিলোঁ, যিহেতুকে মই পানী দিলোঁ আৰু এইখিনি মই এতিয়া ডাঠ হোৱালৈকে ৰাখি থ'ম। এয়া মোৰ 3-4 মিনিটমানৰ পিছত এইখিনি ডাঠ হৈ গৈছে আৰু 2 মিনিটমান মই ৰাখি দিছোঁ গেছত। এতিয়া মোৰ আঞ্জাখন প্ৰায় ৰেডি হৈ গ'ল। এতিয়া মই ছাৰ্ভ কৰিব লাগে। ব'লক তেনেহ'লে ছাৰ্ভ কৰোঁ। এতিয়া মোৰ পটল, বিলাহী, আলু আৰু কণীৰ এই আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া এইখিনি আপোনালোকে গৰম গৰম ভাতৰ লগত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে। খাবলৈ খুবেই টেষ্টি হৈছিলে, গতিকে আপোনালোকেও এবাৰ নিশ্চয় ট্ৰাই কৰিব। এয়াই আছিল আজিৰ ৰেচিপি। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ লাভ কৰে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।